যেতিয়া আমি এটা নতুন স্মাৰ্টফোন কিনো তেতিয়াতো সেই স্মাৰ্টফোনটো স্মাৰ্ট হৈ থাকে বাট লাহে লাহে সেই স্মাৰ্টফোনটোৱে স্লো হৈ গৈ থাকে আৰু কেতিয়াবা হেং কৰিবলৈ লয় তেনে ক্ষেত্ৰত আজিৰ ভিডিঅ'টো দেখুৱা 5টা ষ্টেপ ফলো কৰিলে মই 100% চিয়ৰ কি আপোনাৰ লেজি স্মাৰ্টফোনটো ফ্লেছৰ নিচিনা স্পীডত কাম কৰিবলৈ ল'ব আপুনি এইটোতো জানেই যে আমাৰ মোবাইলত থকা অদৰকাৰী ফাইলবোৰ ডিলিট কৰি থাকিব লাগে কিন্তু সেই অদৰকাৰী ফাইল কোনবোৰ আৰু সেই ফাইলবোৰ কেনেকৈ ডিলিট কৰিব প্ৰথমতে আপোনাৰ মোবাইলত থকা আনৱান্টেড এপছ মানে যোনবোৰ এপ আপুনি ইউজ নকৰে সেই এপছবোৰ আনইনষ্টল কৰি দিয়ক নাও ফাইল মেনেজাৰ ওপেন কৰি যোনবোৰ ফাইল সেই আনইনষ্টল কৰা এপছবোৰৰ নামত বনি আছে সেই ফোল্ডাৰবোৰ সিলেক্ট কৰি ডিলিট কৰি দিয়ক অলপ সময় উলিয়াই আপোনাৰ মোবাইলত থকা অদৰকাৰী ভিডিঅ' আৰু ফটোজবোৰ ডিলিট কৰি পেলাব ফটোবোৰ গুগল ফটোজত বেকআপ কৰি আপোনাৰ মোবাইলৰ পৰা ডিলিট কৰি পেলাব পাৰে তেনে কৰিলে আপোনাৰ মোবাইলত থকা ফটোবোৰে মোবাইলৰ ষ্ট'ৰেজ নলয় আৰু সেই ফটোবোৰ আপোনাৰ জিমেইলৰ লগত লিংক হৈ থকা ফটোজ এপত বেকআপ হৈ থাকিব আপুনি এই আনৱান্টেড ফাইলছ এণ্ড এপবোৰ ডিলিট কৰিবলৈ 12 MB গুগল ফাইলছৰ ব্যৱহাৰ কৰিব পাৰে গুগল ফাইলছত ক্লিন বুলি এটা সেকশন দেখা পাব তাত মানে আপোনাক স্পেসিফিক্যালি দেখাই দিব যে আপুনি কোনবোৰ এপ ইউজ নকৰে কোনবোৰ ফাইলে বেছি ষ্ট'ৰেজ লৈ আছে আৰু এই ডুপ্লিকেট ফাইলবোৰ আপুনি এবাৰতে ডিলিট কৰিব পাৰিব আৰু যিবোৰ ক্লিনিং এপ যোনবোৰ এপে এটা ক্লিকতে আপোনাৰ মোবাইল ক্লিন কৰি দিয়ে সেইবোৰ এপ কেতিয়াও ব্যৱহাৰ নকৰিব ফাৰ্স্ট স্টেপটো অলপ দীঘলীয়া প্ৰসেস হয় বাট আপুনি এই ফাৰ্স্ট স্টেপটো কেতিয়াও স্কিপ নকৰিব কাৰণ যদি আপোনাৰ ইন্টাৰনেল ষ্ট'ৰেজ ফুল হৈছে বা ফুল হ'বলৈ গৈ আছে দেন আপোনাৰ মোবাইল হেং বা স্লো কাম কৰিবলৈ ল'ব ফেসবুক আমাৰ সকলোৰে মোবাইলত ইনষ্টল আছে হয়নে এতিয়া চাওক ফেসবুক 56 MB কিন্তু ফেসবুক লাইট 1.6 MB 2 MB ভিতৰত ফেসবুক পইণ্টটো হ'ল যে কিছুমান এপৰ লাইট ভাৰ্জন এভেইলেবল থাকে যোনটো নাকি মেইন এপটোৰ তুলনাত বহুত কম সাইজ হয় আৰু মিনিমাম ৰিসোৰ্সেছ ইউজ কৰে যেনে ইনষ্টাগ্ৰামৰ ইনষ্টাগ্ৰাম লাইট ফেসবুকৰ ফেসবুক লাইট স্পটিফাইৰ স্পটিফাই লাইট এটসেট্ৰা এই যোনবোৰ এপৰ লাইট ভাৰ্জন এভেইলেবল আছে সেই এপবোৰৰ লাইট ভাৰ্জন ইনষ্টল কৰি ফুল ভাৰ্জনটো আনইনষ্টল কৰি দিয়ক তেনে কৰিলে মোবাইলৰ বেছি ষ্ট'ৰেজ নোলোৱাকৈ সেই এপবোৰ ব্যৱহাৰ কৰিব পাৰিব এনিমেশ্যন অফ কৰি আপোনাৰ মোবাইলটো ফাষ্ট কৰিব পাৰিব আমাৰ মোবাইলৰ প্ৰত্যেকটো ক্লিকত এনিমেশ্যন হয় আপুনি এপ ওপেন কৰিলে এই যে এনিমেশ্যনটো দেখে এই এনিমেশ্যনটোৱে আপোনাৰ বহুত টাইম ওয়েষ্ট কৰিব পাৰে বা মোবাইলটোক স্লো কৰিব পাৰে কিছুমানৰ এই এনিমেশ্যন বিলাক ভাল লাগিব পাৰে সেই সকলৰ বাবেও মই এটা সলিউশন ভিডিঅ'টোত আগলৈ দিম এতিয়া এনিমেশ্যন অফ কৰিবলৈ আপুনি সিম্পলি সেটিংস ওপেন কৰি এনিমেশ্যন বুলি সাৰ্চ কৰিব পাৰে বা এক্সেসিবিলিটি সেটিংসত এই এনিমেশ্যনটো ডিসেবল কৰি দিব যি সকলৰ এনে ধৰণৰ এনিমেশ্যন ভাল লাগে এনিমেশ্যন ডাইৰেক্ট অফ কৰিব নোখোজে সেই সকল এই এনিমেশ্যনৰ স্পীডটো বঢ়াই দিব পাৰে স্পীড বঢ়াবলৈ সেটিংসত গৈ এবাউট সেকশনত যাব দেন এই বিল্ড নাম্বাৰত 7 বাৰ ক্লিক কৰিব নাও বেক কৰি ডেভেলপাৰ অপচন বুলি সাৰ্চ কৰিব নাও এই ডেভেলপাৰ অপচনটো অন কৰিব আৰু অলপ স্ক্ৰল কৰিলে দেখা পাব উইন্ডো এনিমেশ্যন স্কেল বুলি এটা সেটিং দেখা পাব ইয়াত ক্লিক কৰি এনিমেশ্যন স্কেল 0.5x কৰি দিব ঠিক এনেদৰেই এই ট্ৰানজিশন এনিমেশ্যন স্কেল আৰু এনিমেশ্যন ডিউৰেশ্যন স্কেল দুইটাও 0.5x কৰি দিব নাও এতিয়া আপুনি দেখিব এনিমেশ্যন বিলাক অলপ স্পীডত হৈছে আমাৰ স্মাৰ্টফোনত ৰেগুলাৰলি কিছুমান সিস্টেম আপডেট আহি থাকে কিন্তু আমি এই আপডেটবোৰ কেতিয়াবা ইগনোৰ কৰি দিওঁ এই আপডেটবোৰ কৰিলে মোবাইল স্লো কাম কৰা হেং কৰা সিকিউৰিটি আদি প্ৰবলেমবোৰ ফিক্স হ'ব পাৰে সেয়ে কিছুদিন পিছে সিস্টেম আপডেট আহিছে নেকি চেক কৰিব আৰু যদি আহিছে আপডেটবোৰ কৰি ল'ব ঠিক এইদৰেই প্লে ষ্টৰত অহা এপছ আপডেটবোৰো ৰেগুলাৰলি আপডেট কৰিবলৈ নাপাহৰিব লাষ্ট বাট নট এট দ্য লিষ্ট ৰিসেট
যদি ভিডিঅ'টোত দেখুওৱা 4টা ষ্টেপ ফ'ল' কৰাৰ পাছতো আপোনাৰ মোবাইল শ্ল' কাম কৰিছে, হেং কৰিছে, দেন আপোনাৰ তাত অনলি এটা অপশ্যন আছে, সেইটো হৈছে ৰিছেট। মোবাইলত থকা দৰকাৰী ভিডিঅ'জ, ফটোজ আদি ফাইলবোৰ মেমৰি কাৰ্ড বা বেলেগৰ মোবাইলত ষ্ট'ৰ কৰি মোবাইলটো চিম্পলি ৰিছেট কৰি দিব পাৰে। ৰিছেট কৰিবলৈ ছেটিংছত ৰিছেট চাৰ্চ কৰিব আৰু এই ফেক্টৰী ৰিছেট অপশ্যনটো চিলেক্ট কৰি ল'ব। নাও এই ইৰেজ অল ডেটাত ক্লিক কৰিলে আপোনাৰ মোবাইলটো নতুন কণ্ডিশ্যনত গুচি যাব। যেতিয়া আপুনি নতুন মোবাইল আনিছিলে, মোবাইলত কোনো ধৰণৰ থাৰ্ড পাৰ্টি এপ বা ফাইলছ নাছিল। ঠিক তেনেদৰেই মোবাইলটো ৰিছেট কৰাৰ পাছত মোবাইলত কোনো ধৰণৰ থাৰ্ড পাৰ্টি এপ বা ফাইলছ আৰু লগতে মোবাইলত লগইন হৈ থকা বিভিন্ন ধৰণৰ একাউণ্ট যেনে জিমেইল, হোৱাটছএপ, ফেচবুক আদি এইবোৰ গুচি যাব। মোবাইলটো ৰিছেট হোৱাৰ পিছত পুনৰ এই একাউণ্টবোৰ আপুনি লগইন কৰি ল'ব লাগিব। শেষত যদি আপুনি মোবাইলৰ কিছুমান ইউজফুল টিপছ এণ্ড ট্ৰিক্স দেখিব বিচাৰে, দেন স্ক্ৰীনত অহা এই ওপৰৰ ভিডিঅ'টোত ক্লিক কৰি দেখিব পাৰিব।